আজি আমাৰ নিশ্চয় 7 দিনীয়া ব্ৰত ভগা নিয়ম যেহেতু তাই আজি ব্ৰত ভাগিব। নমস্কাৰ সকলোকে পুনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। 4 দিনৰ দিনা কৰা নিয়মৰ দৰে আজিও তাইক সেয়া আইতাকে নোৱালে, লগতে এয়া মাকে আম খাদিছে আৰু গাটো ধুই অহাৰ পাছতেই কইনাক ধুনীয়াকৈ কাপোৰ সাজ পিন্ধাই দিয়া হ'ল, যিহেতু গোপিনীৰ নাম আছে। আৰু ইয়াত নামৰ লগে লগে সকলো ব্যস্ত হৈ আছে নিজৰ নিজৰ কামত। ইফালে পাকঘৰত সকলোবোৰ লাগি আছে। আজি মাকৰ বাৰ্থডেও ছোৱালী বৰ্তি হয়। আৰু এয়া নাম শেষ হৈছে। নাম শেষ হোৱাৰ লগে লগে তেওঁলোকৰ কিছু নিয়ম কৰিলে আৰু এনেদৰেই ধুনীয়াকৈ আজি নিয়ম ভাগ হৈ যায়। তাইৰো আজি মনটো খুবেই ভাল। তাৰপাছত তাইক লৈ গৈ বাহিৰত অকণমান ধুনীয়াকৈ ফটো মাৰিলোঁ, ফটো ভিডিঅ' কৰি দিলোঁ। আজিলৈ ইমানেই, বাই।